Hello everyone, welcome back to my another mini blog. আজিৰ দিনটোত মই কেনেকৈ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ কৰিলো সেইখিনিকে দেখাম। তাৰ পিছতে মই অকনমান টিকলাৰ লগত খেলিলো আৰু খেলি হোৱাৰ পাছতে অকনমান সময় পঢ়ি মেলি ললো। আৰু পঢ়ি হোৱাৰ পাছতে মোৰ যিখিনি কাম আছিল সেইখিনিও মই ধুনীয়াকৈ কৰি মেলি ললো। তাৰ পিছতে গা পা ধুই আহি মায়ে ধুনীয়াকৈ অকনমান ফ্ৰাইড ৰাইচ বনাই দিলে সেইখিনিও ধুনীয়াকৈ খালো। আৰু গধূলি এফালে মাহতৰ লগতে অকনমান জুই ফালো আৰু অকনমান টিকলাৰ লগতো ধেমালি কৰিলো। তাৰ পিছতে চাহ কাপ খাই অকনমান সময় পঢ়ি লৈছো যিহেতু আজি আমাৰ ঘৰৰ সকলোবোৰকে বাহঁতৰ লগত ভাত খোৱাকৈ মাতিছে। আৰু আপোনালোককতো মই এটা মিনি ব্লগত কৈছিলে যে বা মোৰ কোন হয়। আচলতে মই মোৰ জেঠাইক বহুত বেছি সৰুৰ পৰাই পাইছিলো। হয়তো মোৰ সৰুতে চাগে বা বুলিয়ে মাতিব শিকাইছিলে আৰু সেইকাৰণে মই এতিয়ালৈকে জেঠাইক বা বুলিয়ে মাতো। কোনোদিন মই জেঠাই বুলি মাতিয়ে নাপালো। আপোনালোকক বাৰু মই এদিন ওচৰত চিনাকি কৰি দিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছো। নেক্সট এটা মিনি ব্লগ লৈ আহি থাকিম। বাই বাই।